ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মানে দিনটো কাম একেবাৰে সময়ে পোৱা নাই। দেউতা গ'ল গুৱাহাটী, দেউতাক ৰুটি বনাই দিছোঁ, কিবা বনাই দিছোঁ। আকৌ আহিলে আমাৰ মানুহজনৰ ভতিজা আহিলে, ভতিজা বোৱাৰী ন ছোৱালী, তেওঁলোকক খুৱাই বুৱাই মেলি পঠিয়াওঁ। মানে কাম একেবাৰে সময়ে পোৱা নাই। ইফালে এইটো আমাৰ বেটা জোনা খেলি আছে, দেউতাক আহিছে, দৰ্জা খুলিবলৈ গৈছে। ভাবিছোঁ আজি মাছ পাতত দিম, কচু পাতত। আলহী আহিছিলে তেতিয়া মানে লাইভ আহিব নোৱাৰিলোঁ, কালিও আহিব নোৱাৰিলোঁ। মনটো একেবাৰে ভাল লাগি থকা নাই, সেইকাৰণে ভাবিলোঁ আজি লাইভ আহোঁ। যি কি নহওক ভিডিঅ'টো তেনেকৈ আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে কি বনাওঁ আজি। এয়া শ্ৰীলং কচু পাত লৈছোঁ, 3 পিচ মাছৰ জোখাৰে 3ডোখৰ কৰি লৈছোঁ। পাতখিলা বহুত ডাঙৰ আছিলে, শ্ৰীলং কচু পাতবোৰ বহুত ডাঙৰ হয়। কোনোবাই যদি শ্ৰীলং কচু খাই পাইছে নিশ্চয় জানিব, কাৰোবাৰ হয়তো লোভ লাগিবও পাৰে। এয়া আদা নহৰু ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। তাৰপিছত এয়া ৰূপচন্দা মাছ হয়, বেলেগ মাছো ল'ব পাৰে। ইয়াত সৰিয়হ দিছোঁ, তাৰপিছত আদা নহৰুখিনি ইয়াতে ধুনীয়াকৈ মিলাই দিম। আৰু ইয়াত টেঙা পাত লৈছোঁ আৰু মান ধনিয়া অকণমান দি দিছোঁ। এয়া টেঙামৰা হয়, এইডাল টেঙামৰা হয়। তাৰপিছত কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দি দিছে। এতিয়া ধুনীয়াকৈ সানি দিব। গোটেইকেইটা কৰি লওক। এয়া মাছৰ টোপোলাকেইটা ৰেডি হৈ গ'ল। এইফালে যোগাৰ কৰি লৈছোঁ চাটনি। ইয়াত নৰসিংহ লৈছোঁ, পদিনা লৈছোঁ, মান ধনিয়া লৈছোঁ, তাৰপিছত আৰু আদা নহৰু দিলে ভাল লাগে। আৰু জলকীয়া এটাই দিওঁ, বহুত বেছি জ্বলাও হ'ব পাৰে। অলপ পানী দিওঁ।
এয়া চাটনি ৰেডি হৈ গ'ল, ভাতো ৰেডি হৈ গ'ল, চব ৰেডি হৈ গ'ল। এয়া পাতত দিয়া মাছ আছে, কচু পাতে সেতি সিজি গ'ল। কচু পাতে খালে খাব লাগিব যেন পাইছোঁ, গৰম হৈ আছে। এয়া কলডিলৰ ফুলটো বেচনৰ লগত পকৰা বনাইছিলোঁ, বহুত টেষ্টি লাগে খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এই কচুপাতত দিয়া মাছটো খাই ভাল লাগে, কচুপাত খিলাও খাব পাৰে। আমি ইয়াত যিহেতু টেঙা দিছোঁৱে, নখজুৱাই। এতিয়া কমপ্লিমেণ্টটো কোনে দিব? খাই চাওক কেনেকুৱা লাগে। কমপ্লিমেণ্টটো দি দিয়ক ভালদৰে। এয়া আমাৰ মানুহজন, আজি চিনাকি কৰাই দিছোঁ। নমস্কাৰ। কচু পাতত দিছে আৰু খাই চাইছোঁ দেই, কেনেকুৱা লাগিছে? মজা। আৰু এইফালে এইটো কলডিলৰ ফুল আৰু বেচন দি বনাইছে চাটনি। মস্তি আৰু চাটনি। তেতিয়াহ'লে আমি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। মজা। ভাল লাগিছে বুলি কৈছে, আপোনালোকে ট্ৰাই কৰি চাব। ভিডিঅ'টো শেষলৈকে চালে যেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সকলোৱে কমেণ্টত জনাব কেনেকুৱা পালে। খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া খাই মেলি আজৰি হৈ আহিলোঁ। ৰাতি প্ৰায় আজি 10:30 বাজিলে। এইফালে আমাৰ বেটা শুই গ'ল খাই আইতাকৰ লগত খেলি শুই গ'ল আৰু ভাগৰি গ'ল। এতিয়া অকণমান টিভি চাই লওঁ বুলি ভাবিছোঁ, অকণমান বহি লওঁ। শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ধন্যবাদ আজিলৈ। আকৌ নেক্সট ভিডিঅ'তে লগ পাম সকলোকে। বাই বাই।